নমস্কাৰ ভিউৱাৰ্ছ মই প্ৰশান্ত বৰঠাকুৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দ্য চেঞ্জলৈ স্বাগতম জনাইছোঁ। আপোনালোকে অনুমান কৰিব পাৰিছেনে মই বৰ্তমান ক'ত থিয় হৈ আছোঁ? পিছফালে বিশাল ব্ৰহ্মপুত্ৰৰ জলৰাশি, মোৰ বাওঁহাতে আছে এখন পাহাৰ আৰু সেই পাহাৰত শাৰী শাৰী গছ। মই কেমেৰাটো অকণমান চৌদিশে ঘূৰাবলৈ অনুৰোধ জনাইছোঁ। কোনোবাই অনুমান কৰিব পাৰিবনে মই বৰ্তমান অসমৰ কোন ঠাইত থিয় হৈ আছোঁ? য়েছ, আপোনালোকে ঠিকেই অনুমান কৰিছে, মই ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হৈ আছোঁ। কিন্তু জেগাখনৰ নাম কি? দিচাংমুখ? নহয়। দিখৌমুখ যদি বুলি ভাবিছে তেতিয়াও নহয়। মই আপোনালোকক দুটামান ক্লু দিম ফ্ৰেণ্ডছ। আপোনালোকে হয়তো স্কুলত থাকোঁতে আপোনালোকে পঢ়িছিল যে অসমৰ এটা মৰাপাট কল নগাঁও জিলাত অৱস্থিত। য়েছ, অনুমান কৰিব পাৰিছে। মই আৰু এটা ক্লু দিছোঁ ফ্ৰেণ্ডছ। আমাৰ অসমৰ কামাখ্যা মন্দিৰ ক'ত অৱস্থিত বাৰু? ঠিকেই অনুমান কৰিব পাৰিছে, কামাখ্যা মন্দিৰ গুৱাহাটীত অৱস্থিত। কিন্তু মাই ডিয়াৰ ভিউৱাৰ্ছ, অসমৰ আৰু এটা কামাখ্যা মন্দিৰ আছে, সেই কামাখ্যা মন্দিৰটো কিন্তু নগাঁও জিলাতে অৱস্থিত। এতিয়া অনুমান কৰিব পাৰিছেনে? য়েছ মাই ডিয়াৰ ফ্ৰেণ্ডছ, মই বৰ্তমান আছোঁ নগাঁও জিলাৰ জখলাবন্ধাৰ পৰা কিছু নিলগত শিলঘাট নামৰ ঠাইখনত। আৰু এই শিলঘাট ঠাইখন, ইয়াতে আছে অসমৰ দ্বিতীয়টো কামাখ্যা মন্দিৰ। আৰু এই শিলঘাট নামৰ ঠাইখনতে মই বৰ্তমান আছোঁ। এইটো এটা খুব সুন্দৰ, এটা বিউটিফুল এটা পিকনিক স্পটো হয়। বহু মানুহ প্ৰতি বছৰে জানুৱাৰী মাহত ইয়াত পিকনিক খাবলৈ আহে। আৰু এই ঠাইখিনিতে অশোকাশ্ৰমী মেলাও হৈ গৈছে। আৰু কিছুদিনৰ আগতে বছৰ ধৰি খুব সুন্দৰকৈ ইয়াৰ স্থানীয় লোকসকলে অশোকাশ্ৰমী মেলাও ইয়াত অনুষ্ঠিত কৰে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কামাখ্যা মন্দিৰ আছে। বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত মানুহে ইয়াত বনভোজ খাবলৈ আহে। আৰু ইয়াত অসমৰ মৰাপাট কল অৱস্থিত। नमश्चंडिकाय ओम जय त्वं देवी चामुंडे जय भूतापहारिणी जय सर्वगति देवी कालरात्रि नमस्तुते जयंती मंगला काली भद्रकाली कपालिनी दुर्गा श्रीवाक्समाधात्री स्वाहा स्वधा नमस्तुते मधुकैटभविध्वंसी विधात्री वरदे नमः रूपं देहि जयं देहि यशो देहि दिशो जहि महिषासुरनिर्नाशी विधात्री वरदे नमः रूपं देहि जयं देहि यशो देहि दिशो जहि। ডিয়াৰ ভিউৱাৰ্ছ, মই বৰ্তমান উপস্থিত আছোঁ কামাখ্যা মন্দিৰত। আৰু কামাখ্যা মন্দিৰৰ ইয়াৰে এজন বিশিষ্ট ব্যক্তি, ইয়াৰে ঠাকুৰ শ্ৰীযুত লক্ষেশ্বৰ বৰঠাকুৰ দেৱৰ লগত মই বৰ্তমান তেখেতৰ সন্মুখত বহি আছোঁ। আৰু তেখেত যিহেতু এই অনুষ্ঠানটোৰ লগত, এই মন্দিৰভাগৰ লগত আজি ওতঃপ্ৰোতভাৱে বহুত দিনৰ পৰা জড়িত, গতিকে তেখেতৰ পৰা এই মন্দিৰ, আমাৰ কামাখ্যা মন্দিৰভাগৰ সম্বন্ধে দুটামান কথা, ইয়াৰ অতীত আৰু বুৰঞ্জী সম্পৰ্কে দুটামান কথা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, নমস্কাৰ। বিশেষকৈ ইয়াত আমি ক'বলগীয়া আছে যে এই মন্দিৰভাগৰ উৎপত্তিৰ অৰিজিনটোৱে হ'ল গুৱাহাটী, মানে নীলাচল পাহাৰ। ইয়াৰ লগত আমাৰ যিটো হৰ পাৰ্বতী মিলন, পুনৰ্বিবাহ, মানে সতীদাহৰ পিছত হৰ আৰু পাৰ্বতীৰ যিটো মিলন হৈছে, সেই মিলনৰ পৰাই এই আমাৰ কামাখ্যা দেৱালয় হ'ল।
কথাটো হ'ল কি যেতিয়া দেৱীয়ে অসম মহাবিদ্যালয়ৰ ৰূপ ধৰি পেলাই প্ৰমাণ কৰিলে শিৱক যে তেওঁৱেই সেই সতী আছিল, সেই সতীৰ পিছত পাৰ্বতী ৰূপে পুনৰ্গ্ৰহণ কৰিছিল, তেতিয়া শিৱই তেওঁৰ প্ৰমাণ পাই পেলাই তেওঁ কামাখ্যা ৰূপত আৱিৰ্ভাৱ হ'বলৈ আদেশ কৰিলে আৰু মায়ে সেইমতে সিংহ বাহিনী হৈ সিংহৰ পিঠিত শিৱ শায়িত অৱস্থাত মাৰ এটা ৰূপ সৃষ্টি কৰিলে কামাখ্যাৰ। সেই কামাখ্যাৰ যিটো ৰূপ সেই ৰূপটো স্থায়ী কৰিবৰ কাৰণে বিশ্বকৰ্মাক আদেশ কৰিলে যে মাৰ মূৰ্তিটো শিলত খোদিত কৰি দিওঁ। সেই শিলত খোদিত কৰা মূৰ্তি গুৱাহাটী কামাখ্যাত বহুত কাল সত্যযুগৰ পৰাই আছিলে। কালক্ৰমত মূৰ্তিভাগৰ প্ৰভাৱ বেছিকৈ হোৱাৰ কাৰণে সতীৰ যি জনীপীঠ মূল জনীপীঠ আছিল সেই জনীপীঠৰ প্ৰভাৱটো হোৱা বুলি অনুভৱ বোধহে কৰি তাৰপিছত কি হ'ল নৱম নৱম শতিকাত এতিয়া দৰঙৰ ৰজা আছিল পালবংশীয় ৰজা বনমালদেৱ। এই বনমালদেৱৰ দ্বাৰা সেই মূৰ্তিভাগ আমাৰ এই জেগাকণলৈ স্থানান্তৰ কৰিলে আৰু ইয়াত শিলৰ মন্দিৰ বনালে। এইকণ জেগাতে স্থানান্তৰ কৰাৰ মূল কাৰণটো হ'ল কি এইকণ শিৱ আৰু পাৰ্বতী যে তাত চিনাকিটো হ'ল তাত ইয়াত আহি মিলন ক্ষেত্ৰ এইখন। সেইকাৰণে এই শৃংগটোৰ নাম আছিল কালিকা পুৰাণতো আছে, এইটো কামকুট শৃংগ বুলি কয়। কামকুট শৃংগ হয়। এই কামকুট শৃংগ থকাৰ কাৰণে ইয়াতে মাৰ মূৰ্তিভাগ ইয়াতে আহি নৱম শতিকাত পালবংশীয় ৰজাৰ দিনত ইয়াতে স্থাপন কৰি শৈল মন্দিৰ বনাই দিলে। বহুত কাল তেনেকৈ পূজা অৰ্চনা আছিল। এইখিনি আমাৰ কিংবদন্তি। আমি তাৰ কোনো ইতিহাস আমাৰ হাতত বৰ্তমান নাই, কিবা আছিল যদিও মানেৰৰ আক্ৰমণত বহু বস্তু ইয়াৰ পৰা ধ্বংস হৈছে। তেনেকুৱাকৈ গৈ 1745 খ্ৰীষ্টাব্দৰ আগে মন্দিৰভাগ সম্পূৰ্ণকৈ ধ্বংস হৈ গ'ল। ধ্বংস হৈ যোৱাৰ লগে শিলৰ মন্দিৰটো ধ্বংস হৈ কিন্তু মাৰ মূৰ্তি অক্ষত থাকিল। মানে কিবা প্ৰাকৃতিক দুৰ্যোগেই হ'ব সেই সময়ত হয়, যিহেতু আমি ইতিহাস পোৱা নাই। গতিকে সেই সময়ত ধ্বংস হৈ গ'ল, কিন্তু মাৰ মূৰ্তিভাগ কামাখ্যা মাৰ মূৰ্তিভাগ অক্ষত ৰূপত থাকিল। এই অক্ষত ৰূপত থকা অৱস্থাত তেতিয়া 1745 খ্ৰীষ্টাব্দ অৰ্থাৎ 1667 শকত আহোম স্বৰ্গদেউ আছিল প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহ গৌৰী উপাসক আছিল। তেখেতে ভাতি লৈ যাওঁতে ইয়াতে নৌকা বিহাৰ কৰি গৈছিল আৰু ইয়াতে ৰাতি যাপন কৰিছিল। তেতিয়াই মায়ে তেখেতক এগৰাকী বুঢ়ী গোপিনীৰ ৰূপত ৰজাক দৰ্শন কৰি পেলাই এই মন্দিৰভাগ পুনৰ নিৰ্মাণৰ কথাটো তেখেতক স্বপ্নাদেশ কৰিলে। সেইমতে ৰজাই নিজৰ সৈন্যবৰ্গ দি পেলাই আহি দৰ্শন চাফা কৰিলে আৰু মায়ে এগৰাকী বুঢ়ী গোপিনীৰ ৰূপত এগৰাকী বুঢ়ী মানুহৰ ৰূপত ৰজাক দৰ্শন দি পেলাই আহি অভ্যন্তৰত অন্তৰ্ধান হ'ল। ৰজাৰ সপোন আৰু বাস্তৱ এই দুয়োটাৰ মাজত মিলন দেখি পেলাই তেতিয়াই এই মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰাই দিলে আহোম শৈলীৰে 1745 খ্ৰীষ্টাব্দত। আৰু 1745 খ্ৰীষ্টাব্দত স্থাপন কৰি ইয়াতে তিনিঘৰ পূজাৰী 12 ঘৰ পাই সেইমতে আৰু 632 বিঘা মাটিৰ ভূমি দান কৰি মন্দিৰৰ নামত পাতি দিলে। আমাৰ উপৰি পুৰুষ ইয়ালৈ লৈ আহিছিল। এজন কেন্দুকলাৰ নাতি আছিল। কেন্দুকলাৰ নাতিবিলাক প্ৰথম আহিছে আমাৰে সেয়া উপৰি পুৰুষ আৰু সেই একাধিক্ৰমে আমাৰ এতিয়ালৈকে বৰ্তমান ইয়াৰ যিটো আমাৰ ইয়াত ঠাকুৰ বুলি কয়, ক'ৰবাত দলৈ বুলি কয়, ক'ৰবাত বৰঠাকুৰ কয়, আমাৰ ইয়াত ঠাকুৰ বুলি কয় আৰু ইংৰাজী নামটো হ'ল তাৰ সেৱাই। সেই উপলব্ধিলৈকে আমি এতিয়ালৈকে আছোঁ আৰু আমি সেৱাই ধৰোঁ। আমি এখন গোটেই গাঁৱৰ ৰাইজৰ লৈ এখন পৰিচালনা কমিটি কৰিছোঁ আৰু বৰ্তমান পৰিচালনা কমিটিৰ সভাপতিৰ দায়িত্বটো আমাৰ ভাগতে আছে। এতিয়ালৈকে চলি আহিছে। আমাৰ অম্বুবাচী 4টা দিনৰ বাহিৰে ইয়াত মন্দিৰৰ পূজা কোনোদিন ৰহিত নহয়। প্ৰতিদিন নহয়, প্ৰতিদিনেই পূজা হৈছে। ফুলে জ্বলে যেনেকৈ হয়, যিহেতু আমাৰ অলপ ভিতৰুৱা জেগা ক'বলৈ গ'লে মানে শিলঘাট মেইন ৰাস্তাৰ পৰা যথেষ্ট ভিতৰত প্ৰায় 7 কিলোমিটাৰ 8 কিলোমিটাৰ ভিতৰত, সেয়ে অলপ ইয়ালৈ যাত্ৰীৰ সমাগমটো কম, কিন্তু তথাপি আজিকালি যথেষ্ট যাত্ৰীৰ সমাগম হ'বলৈ লৈছে। অশোক অষ্টমী মেলা সেই সময়তে যথেষ্ট যাত্ৰী হয়। ইয়াত আমাৰ মূল দুভাগ পূজা হয়। এভাগ হ'ল দুৰ্গা পূজা, এভাগ হ'ল কালী পূজা। এই দুভাগ আমাৰ বাৰ্ষিক হিচাপে হয় আৰু মা কামাখ্যাৰ নিত্যনৈমিত্তিক পূজা হয়। এতিয়া আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই তেখেতৰ চিনাকি স্বৰূপে যে তেখেতে কামখিনি কৰিলে, এই কামখিনি কৰাৰ কাৰণে তেখেতৰ বলীয়াকৈ মা দুৰ্গাৰ মূৰ্তিৰ ভিতৰত স্থাপন কৰিলে। সেইকাৰণে আমাৰ ভিতৰত দুভাগ মূৰ্তি আছে, এভাগ কামাখ্যাৰ মূৰ্তি, মা কামাখ্যাৰ মূৰ্তি আৰু এভাগ দুৰ্গা মাৰ মূৰ্তি। আৰু তেখেতৰ দিনতে বা সেই সময়তে তৰুণ দুৱৰা ফুকনৰ দ্বাৰা এই মন্দিৰভাগ নিৰ্মাণ কৰোৱাইছিল ৰজাৰ আদেশত। তেখেতে যে কৰিছে এইটো এটা শিলালিপি বনাই দিছিলে আৰু সেই শিলালিপিভাগ আমাৰ গণেশ বাবাৰ দক্ষ প্ৰদেশত শিলালিপি হিচাপে এতিয়াও আছে, হয় খোদিত আছে। খুব চমুকৈ বিষয়টো ইমানেই। ইয়াত আমাৰ দৈনিক সদায় পূজা কৰি আছে আৰু এনেকৈয়ে চলি আহিছোঁ।
বহুত ধন্যবাদ আপুনি ইমান কম সময়ৰ ভিতৰত ইমান আপোনাৰ ব্যস্ত কাৰ্যসূচীৰ মাজতো আমাক এই মন্দিৰভাগৰ যি ঐতিহ্য ইয়াৰ যি পৰম্পৰা ইয়াৰ যি অতীত বুৰঞ্জী সেই সম্পৰ্কে আমাক জনালে তাৰ কাৰণে আমি আপোনাক ধন্যবাদ জনাইছোঁ। रूपं देहि जयं देहि यशो देहि दिशो जहि वन्दिताङ्घ्रि जुगे देवी सर्वसौभाग्यदायिनी रूपं देहि जयं देहि यशो देहि दिशो जहि अचिन्त्य रूपचरिते सर्वशत्रुविनाशिनी रूपं देहि जयं देहि यशो देहि दिशो जहि नौतेभ्यः